ডেট আজি হৈ গ'ল 29 ডিচেম্বৰ 23 চনৰ লাষ্ট ট্ৰেডিং সেশন সময় 9:33 হৈছে মাৰ্কেট গেপ ডাউন খুলিছে কিমান পইণ্ট চাব লাগিব জাস্ট ওপেন কৰিছো 60 পইণ্ট খুলি কালিৰ যোনটো লো লেভেল লগাইছিলে তাতে সাপোৰ্ট লৈ মাৰ্কেট ওপৰলৈ যাবৰ কাৰণে চেষ্টা কৰি আছে আমি ইয়াত বাইং পজিশন বনাব পাৰিলো কিন্তু সেটআপৰ মতে বহা নাই কাৰণে আমি ট্ৰেডটো লোৱা নাই যদি আমি পৰখি মোমেন্টামৰ পৰা চাওঁ ইয়াত 38% বা কিবা পাৰ্চেন্টৰ এনেকুৱা ৰিটেচমেন্ট লোৱা নাই যদি আমি কালিৰ ওপেনিং প্ৰাইজৰ পৰা চালে এইটো 50%ৰ তলতে দেখিব যদি কালিৰ পৰখি ক্লোজিং প্ৰাইজৰ পৰা আমি ফিবোনাচি লগাও তেতিয়াও আমাৰ 50% ব্ৰেক কৰাটো দেখায় সেইটো কাৰণে আমি ট্ৰেডটো নললো এইটো ফৰ্মত ট্ৰেডিং নকৰো আমি তাকে ওয়েট কৰিম সেটআপ বহক আজি ডাউন সাইডৰ পৰা মাৰ্কেট আহিব যেন লাগিছে তাকে চাই লওঁ ৰেজিস্ট্যান্স সাপোর্ট লেভেল হয় এইটো এটা চাব হয় এটা সাপোর্ট লেভেল কেনেকুৱা ধৰণৰ কি মুভ কৰে চাই লওঁ হয়তো এনেকৈ গৈ বাইং এক্টিভিটি দেখায় সেলিং সাইডত আহিব পাৰে এনেকৈ ইয়াত আহিলে আমি সেলিং কৰিম ঠিক আছে যদি মিস কৰে বাইং সাইডতে গুচি যায় তেতিয়া আমি ট্ৰেড নকৰো মাহৰ আজি লাষ্ট এইটো বছৰ ভালকে যদি ক্লোজিং দিব পাৰো আমাৰে ভাল চাই লওঁ কেনেকুৱা ধৰণৰ ক্যান্ডেল বিহেভিয়াৰটো ঠিকে দেখিছে প্ৰথম আৰু সেকেন্ড ক্যান্ডেল দুডাল বিএৰিছ আৰু থাৰ্ড ক্যান্ডেলডাল বুলিছ এংগলফিং বনিছে আৰু 100 EMA চালে ৰেজিস্ট্যান্স সাপোর্ট লৈছে এইটো মাৰ্কেট ওপৰত গৈছে ইমানটো ওপৰত যায় চাওঁ আমাৰ সেটআপৰ মতে বহা নাই কাৰণে আমি ট্ৰেডটো লোৱা নাই 27 পইণ্ট অলৰেডি গ'লেই চাই লওঁ কেনেকুৱা কি হয় মতে ট্ৰেডিং কৰিম এইটো এটা সাপোর্ট লেভেল যদি এনেকৈ ওপৰত গৈ বাইং এক্টিভিটি দেখায় সকলোকে বাইং কৰাই মাৰ্কেট ডাউন আহে এনেকৈ আহিলে ইয়াত আমি সেলিং সাইড চাম ঠিক আছে ডাউন সাইডলৈ অলপ আহি গ'ল তাকে এই ৰেজিস্ট্যান্স এই সাপোর্ট লেভেলডাল যদি ব্ৰেক কৰে তেতিয়া আমি সেলিং সাইড চাম ন ৰিটেচমেন্ট কৰক তাৰপিছত আমি সেলিং সাইড চাম এইটো এটা ট্ৰেন্ড লাইনৰ কাম কৰিব ট্ৰেন্ড লাইনৰ কাম আমাৰ 100 EMA ট্ৰেন্ড লাইনৰ কাম কৰে নেবলে চাব ট্ৰেন্ড লাইন কেনেকৈ কাম কৰে দেখিছে ন ট্ৰেন্ড লাইন ব্ৰেক হৈছে মানে বৰ্তমান এতিয়া ব্ৰেক হোৱাৰ পিছত যদি ইমানটোমান আহি ৰিটেষ্ট কৰি এনেকৈ আহে এতিয়া এইডোখৰত আমি বিএৰিছ পেটাৰ্ণ চাই চেল কৰিব পাৰিম ক্যান্ডেল ঠিক আছে আজি ইমান হ'লেও বাইংটো এভয়েড কৰিম চাওঁ কেনেকুৱা কি হয় বিহেভিয়াৰ চাই ট্ৰেড কৰিব লাগিব আৰু যদি এডাল ক্লোন কৰি আমি ওপৰত লগাই দিওঁ এইটো জোনতে আছে দেখিছে ন মাৰ্কেট কেনেকুৱা কাম কৰিছে এইটো চাব ওপৰলৈ গ'ল সাপোর্ট ল'লে ৰেজিস্ট্যান্স ল'লে সাপোর্ট ল'লে ৰেজিস্ট্যান্স এতিয়া সাপোর্ট সময় এতিয়া 7:47 হৈছে মাৰ্কেট আজি আমি ৰাতিপুৱাই এটা ট্ৰেড ললো কিন্তু ভিডিওটো বনাব নোৱাৰিলো বৰ্তমান মই এতিয়া ভিডিওটো বনাই দিছো কি কাৰণে ট্ৰেডটো ললো আৰু কি হ'ল প্ৰফিট হ'ল নি লছ হ'ল সেইটো কাৰণে মাৰ্কেট আমাৰ গেপ ডাউন খুলিছিলে কিমান 60 পইণ্ট মাৰ্কেট গেপ ডাউন খোলাৰ লগে লগে এটা সাপোর্ট এৰিয়াৰ পৰা বাইং এক্টিভিটি দেখিবলৈ পোৱা গৈছিলে এইডোখৰত মন কৰিলে আপুনি দেখিব বুলিছ এংগলফিং বনি আপ সাইডত গৈছিলে মাৰ্কেট আমি যদি 100 EMA লগাওঁ 100 EMA পৰা সাপোর্ট লৈ ফার্স্ট টাইম আপ সাইড গ'ল আমি ওয়েট কৰিলো যে কোনো বাই নকৰো বুলি মই ভিডিওটো বনাইছিলো আগতহত কিন্তু আমি বাই নকৰো বুলি ওয়েট কৰিলো যে এটা ৰিটেচমেন্ট আহক ডাউন সাইডত আমি পাৰিলে আমি ট্ৰেড ল'ম ডাউন সাইডৰ কাৰণে ওয়েট কৰিলো যেতিয়া এইটো সাপোর্ট লেভেলটো ব্ৰেক কৰিলে আমি ভাবিলো ৰিটেষ্টৰ কাৰণে ওয়েট কৰিলো ৰিটেষ্ট মানে আমি ফিবোনাচি ৰিটেচমেন্ট তাৰপিছত আমি যেতিয়া এইটো লো লগালে তেতিয়া আমি এইটো ফিবোনাচি লগালো ফিবোনাচি লগাই এইটো হৈ গ'ল 38% ৰিটেচমেন্ট আৰু ইকনত ওয়েট কৰাৰ পিছত এইডোখৰ দেখিছে এডাল বুলিছ এংগলফিং ক্যান্ডেল বনিছে আমি এইটো বুলিছ এংগলফিং ক্যান্ডেল দেখিলে আমি সেল কৰো সেটআপত বনিলে আমি বুলিছ এংগলফিং দেখি আমি সেলটো কৰিলো ৰাখিছিলো 23 পইণ্ট মান এসএল ৰাখিছিলো আৰু টাৰ্গেটটো আমি তো নাভালোৱে
লাহেকৈ 2-3ডাল মান কেণ্ডেল আমাৰ যদিও মাৰ্কেট তললৈ যোৱা নাছিলে মোক আমাৰ প্ৰফিট দি আছিলে 1000 rupees মান 100 কোৱান্টিটি আছিলে মোৰ ওচৰত 1000 rupees মান প্ৰফিট দি আছিলে তাৰপিছত এছএল হিট কৰি দিলে আমাৰ আজি বছৰেকৰ লাষ্ট ট্ৰেডিংটোত আমাৰ লছ হ'ল আজি কিমান লছ হ'ল মই দেখাই দিছোঁ ছেটআপটো সেইটো চিম্পল আমি সদায় যেনেকৈ কাম কৰোঁ সেইটো ছেটআপত কাম কৰিছোঁ লছ হৈছে মানি মেনেজমেণ্ট ৰিস্ক মেনেজমেণ্ট অ'কে আছে কোনো প্ৰব্লেম নাই লছ প্ৰফিট হৈয়ে থাকিব 100 কোৱান্টিটি 1330 টকা লছ হ'ল আমাৰ সব মিলাই 1370 টকামান হ'ব বগাৰে চগাৰে চাৰ্জ লগাই আজি আমাৰ ৰিজাল্ট এইটো ঠিক আছে